সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি মই আপোনালোকৰ কাৰণে এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ৰেচিপিটো হৈছে ৰঙালাওৰ হালোৱা। আগতে যদি আপোনালোকে কেতিয়াও খোৱা নাই, এবাৰ বনাই খাই চাব, খুবেই সোৱাদ লগা হয়। তেন্তে বলক মই পাকঘৰলৈ যাওঁ আৰু হালোৱা বনাবলৈ ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। ৰঙালাওটো এতিয়া মই কাটি ল'ম। গুটিখিনি এৰুৱাই বাকলিটো এৰুৱাই ল'ম। এইকেইডোখৰ ৰঙালাও মই উলিয়াই ল'লোঁ। এতিয়া এবাৰ ধুই লৈছিলোঁ বাকলিৰ সৈতে, কিন্তু এতিয়া বাকলি এৰুৱাৰ পিছত এবাৰ ধুই ল'ম। তাৰপিছত ৰুকনি এখনত ৰুকি ল'ম। এতিয়া এইখনত ভালকৈ ৰুকি ল'ম। গোটেইখিনি একেধৰণে মই ৰুকি ল'লোঁ। এতিয়া মই গেছটো জ্বলাই কেৰাহীখন পাতি দিছোঁ আৰু তাতে 2 চামুচ ঘি দি দিম। ঘিখিনি গৰম হৈ গৈছে। এতিয়া তাতে কেইটামান খিচমিচ, কেইটামান কাজু, কেইটামান এলমণ্ড আৰু কেইডোখৰমান ডাব নাৰিকল কাটি দিছোঁ। এইকেইডোখৰ ভাজি ল'ম। অকণমান সময় গেছটো কমাই ভাজি ল'ম। এতিয়া এইখিনি উঠাই দিম। এতিয়া তাত দি দিম ৰঙালাওখিনি। গেছটো একেবাৰে কমাই থৈছোঁ। এতিয়া 2 মিনিটমানৰ কাৰণে ঢাকি দিম। গেছটো কম কৰি থোৱা আছে একেবাৰে। দুই মিনিটমান হৈ গ'ল। এতিয়া ঢাকনখন দাঙি অলপ চেনি দি দিম। চামুচ, মই 4 চামুচমান চেনি দিছোঁ। আপোনালোকে যদি বেছি মিঠা খাই ভাল পায়, বেছিকৈ দিব। এতিয়া আকৌ ঢাকি দিম। এনেকৈ ভালদৰে লৰাই আকৌ ঢাকি দিম 5 মিনিটমানৰ কাৰণে। এতিয়া 5 মিনিটমান হৈ গৈছে। এতিয়া ঢাকনখন দাঙি চাম।
চেনি আৰু ৰঙালাওখিনি ভালদৰে মিলি গৈছে। এতিয়া তাত এই ড্ৰাই ফ্ৰুটছখিনি দি দিম। আৰু মই এতিয়া তাত দিম এৰিছে 1 বাটি গাখীৰ। গেছটো কমাই পেলাই হৈ থাকিবলৈ দিম। আকৌ 5 মিনিট মানৰ পিছত চাম। 5 মিনিট হৈ গ'ল। এতিয়া মই ঢাকনখন আঁতৰাই চাম। আপোনালোকে এনেকৈও খাব পাৰে বা অলপ বেছিকৈ শুকুৱাইও দিব পাৰে। মই আৰু অকণমান শুকুৱাই দিম। হৈ গৈছে হালোৱা। এতিয়া মই অকণমান বাটাৰ দি দিম। এইটো অপশ্যনেল হয়, আপোনালোকৰ যদি থাকে দিব, নাথাকিলে নিদিলেও হ'ল। গেছটো বঢ়াই এতিয়া লৰাই থাকিম। হালোৱা ৰেডি হৈ গ'ল। এতিয়া ঠাণ্ডা হ'বলৈ থৈ দিম। গেছটো অফ কৰি দিলোঁ। এতিয়া অলপ টাইম ঠাণ্ডা হ'লে উলিয়াই খাব পৰা হৈ যাব। হালোৱাখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই বাতিটোত উলিয়াই দিম। দুটামান চেৰি আৰু কাজু দি ওপৰত এনেদৰে সজাই দিছোঁ। আমাৰ টেষ্টি ৰঙালাওৰ হালোৱা ৰেডি হৈ গ'ল। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগিলে এবাৰ বনাই খাই চাব, বিৰাটেই টেষ্টি হয়।